ধুমুহা কমিলে এফালে বাও আছে এফালে মাও আছে আমাৰ অলপ আলোচনা হ'ল তাৰ মাজতে এফালে ধনু কলিজা প্ৰিয় বন্ধু বান্ধৱীসকল জনপ্ৰিয় ইউটিউবাৰ দুলৰাজ আৰু ধনু কলিজাৰ মাজৰ সম্পৰ্ক কিয় ফাট মেলিছিল আৰু কাৰ কাৰণে ফাট মেলিছিল এইবোৰ সকলো গম পাব ভিডিঅ' ক্লিপটো চালে গতিকে বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ যদিহে ভিডিঅ'টো শেষলৈকে নাচায় তেওঁলোকৰ সম্পৰ্কত কিয় ফাট মেলিছিল এই বিষয়লৈ আপোনালোকে একো গম নাপাব চ' বন্ধুসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গতিকে বন্ধু বান্ধৱীসকল বেছি পলম নকৰি আহকচোন ভিডিঅ'টো চাওঁ ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰোঁ প্লিজ মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক তো বন্ধু বান্ধৱীসকল পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাই আছোঁ তো এতিয়া ভিডিঅ'টো ক্লিপটো চাই লওক আছে আৰু বহুতে সুধি আছিল মানে কথাটো হৈছিল কি আৰু তোমালোকৰ মানে এৰাই নিচিনা হোৱা নিচিনা শুনা পাইছিলোঁ আৰু কথাষাৰ কি মানে কি হৈছিলে তোমাৰ লগত সেইটো কোৱা তুমিতো নিজে জানা আমাৰ হলে কিমান মানুহ আহি থাকে এনেখন ঘৰ ওচৰ নবৌ হলে ভাইক এটা আহিছিলে নবৌ ভাই তাৰপৰা সিও আমাৰ ভিডিঅ' চাই আৰু এনেকে কৈ পিনি মোক এনেকুৱা কান্ধত থৈ পিনি ফটো কপি মাৰিলে বা নবৌ যাংগে দে বুলি কৈ পিনি সেই ফটো কপি লৈ পিনি সি ঘৰলৈ গৈ পিনি ব্লেকমেইলিং কৰিছে মোক এনেকে ফটো কপি ভাইৰেল কৰিম আমাৰ সংসাৰৰ মাজত জুই লগাইছে আৰু কৈছে কি তহঁতক জীৱনে বৰবাদ কৰি দিম ফটো কপি ভাইৰেল কৰি দিম আৰু ফটো কপি একো ফটো নাই তাত অকল এনেকে ধৰি থকা ফটো আৰু মানে কি হৈ গ'ল ধনু কলিজা মানে ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে হা যেতিয়া ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে আৰু সেই নম্বৰটোৰ পৰা প্ৰায় মিছ কল আহি আছিলে ওপৰতে মিছ কলটো দেখাই নহয় ব্লক চিনত আৰু মই মিছ কল পাই কিনি মই লগে লগে ফোন কৰিলোঁ আৰু ফোন কৰাৰ লগে লগে তাৰ পৰা ধনু কলিজাক মই কথা পাতিবলৈ ক'লোঁ ওচৰতে মই বহি আছিলোঁ ধনু কলিজাক কৈছে তোক পলুৱাই লৈ গুচি আহিম তাৰ পৰা ধনু কলিজাই ক'লে মোৰ মতা আছে হা মতা আছে বুলি কোৱাৰ পিছত তাৰ পৰা কৈছে তোৰ ওচৰত মোৰ এখন যে ফটো আছিলে আৰু সেই ফটোখন মই ভাইৰেল কৰাই দিম আৰু সেই বুলি ক'লে লগে লগে তো মোৰ মাইণ্ডততো বেলেগ এটা খেলিবই ন কি ফটো ভাইৰেল কৰাব আৰু কিয় ভাইৰেল কৰাব কি কাৰণত ভাইৰেল কৰাব বিভিন্ন ধৰণৰ মাথাত মাইণ্ডত খেলিবই আৰু যিহেতু খেলিব মইতো কিবা এটা নহয় কিবা এটাতো কৰিব লাগিবই আৰু আজি প্ৰায় কেইদিন হ'ল এতিয়া এসপ্তাহ হ'ল আৰু তুমি সিহঁতৰ ওপৰত কেছ কৰিব লাগিব ব্লেকমেইলিং কৰিছে তোমাক কি বুলি কৈছিলে ভাইৰেল কৰিব ফটো হা মোৰ মাইণ্ডততো খেলিবই ন কি ফটো বা আৰু সেয়েহে ফটোখনো ওলাই পৰিব তুমি সিহঁতৰ ওপৰত কেছো দিব লাগিব কেছ দিবা নে নিদিয়া হা দিবা কেছ দিবা কি বুলি দিবা ব্লেকমেইলিং কৰিছিলে ফটোখন সঁচা নে মিছা ফটোখন মৰাটো সঁচা কেনেকে মাৰিছিলে এনেকে কান্ধত কি বুলি কৈছিলে যাংগে বুলি কৈ ফটো মাৰিছে ফটোখন মাৰি কিনি সি গুচি গ'ল গুচি যোৱাৰ পিছত যে ফোন কৰি কিনি কৈছে যে ফটো এখন আছে ব্লেকমেইলিং কৰিছে তোৰ লাইফ গোটেই লাইফ বৰবাদ কৰি দিম সৰ্বনাশ কৰি দিম বুলি কৈছে আৰু সেইষাৰ কথা কেলে ক'লে আৰু তোমাক যে পলুৱাই লৈ যাম বুলি যে সেই ফোনটোত যে মোৰ ওচৰত থাকোঁতে যে কৈছিলে কেলে কৈছিলে মই কি জানো কেলে হা আৰু ধনু কলিজা কৈছিলে মোৰ মতা আছে মই কেলে যাম বুলি তথাপিতো সি মান্তি হোৱা নাই ওচৰত মই ৰখি আছো কলটো চাউণ্ডটো ডাঙৰ কৰি কিনে যাতে মই কিনো কথা পাতিছিলে সেদিনো কি কথা পাতে মই শুনিব বিচাৰিছিলো সেই ৰেকৰ্ডিংখিনিও মোৰ লগত আছে গোটেইখিনি সি যেনেকে ভাবুকি দিছে যেনেকে ধমক দিছে আৰু ল'ৰাটোৰ ফটো মোৰ লগত আছে নেক্সট ভিডিঅ'ত ল'ৰাটোৰ ফটোৰো মই উলিয়াই আছো আৰু সি ক'ৰ হয় সি মাজুলী হয় আৰু এটা ল'ৰা ক'ৰ হয় ঘিলামৰা আৰু সেই দুইটা ল'ৰাৰ মই একদম নিউজলৈকে গৈ আছো নিউজলৈকে মই দেখুৱাই আছো ধনু কলিজাৰ যদি ভুল আছে এৰাই হ'লে তুমি কিবা কৰিবা হা তোমাৰ ভুল আছে নে নাই সেইটো কোৱা হা কিন্তু যদি ভুল আছে মই এৰি দিম কাৰণ মাইকী মানুহ এজনী যদি সঁচাই যদি ভুল আছে মাইকী মানুহ এজনী এনেকুৱা হ'ব নালাগে আৰু যদি ভুল নাই এইটো সিদ্ধান্ত মানে পুলিচে ইনকুৱাৰী কৰিব আৰু পুলিচে সকলোবোৰ উলিয়াব আৰু পুলিচে জানে কি হা একো নাই হোৱা কি একো নাই হোৱা তোমাৰ ভুল নাই হা ভুল নাইতো আকৌ বাৰে বাৰে সুধিছো ভুল আছে নে নাই নাই ন ঠিক আছে আৰু পুলিচে চব দায়িত্ব ল'ব আৰু পুলিচে চব হেৰি কৰিব আৰু গোটেইখিনি যিখিনি সিহঁতৰ ৰেকৰ্ডিং হয় কল ৰেকৰ্ডিং আৰু সিহঁতৰ যিখিনি ভইচ ৰেকৰ্ডিং হোৱাটছআপৰ গোটেইখিনি কথা পতা মোৰ লগত আছে মই কেলে এনেকুৱা কৰিলি আৰু কি হৈছিলে সেই বুলি কওঁতে সিহঁতি মোক ধমক দিছে আৰু মোক ভাবুকি দিছে আৰু ভাবুকি যিহেতু দিছে কেছখন দিব লাগিব ধনু কলিজা আৰু মই গৈ আছো পিছত যদি তুমি সলনি হৈ যোৱা হা ভুল মোৰে আছিলে কথা পাতিছো সেইটো কৈছোচোন কথা পাতিছো হয় বুলি কিন্তু ফটো কপি এনেকে ধৰি পিনি মৰা আছে আৰু বহুতে যে কয় যে নম্বৰটো দিয়া আৰু নম্বৰ নিদিয়া মেইন কাৰণ সেইটোৱে দেই আৰু কাৰোবাৰ লগত যেতিয়া কথা পতা হয় ময়ো প্ৰায়ভাগ এনেকুৱা ক্ষেত্ৰত পাইছো মোৰ মানে প্ৰায় এনেকে কোনোবাই কথা পাতে নহয় ফোন কৰি কিনি আৰু সেই ৰেকৰ্ডিংটো ভাইৰেল কৰাই দিয়ে আৰু আমি বেয়া কেনে কথা ক'ব নোৱাৰো কাকো ন এতিয়া কাকো ক'ব নোৱাৰো মানে কোনোবাই এতিয়া মৰমতে ফোনটো কৰে এতিয়া ফোনটো নকৰিব আপুনি বুলি কেনেকেনো ক'ব পাৰি ভালকেতো পাতিব লাগিব বেয়া কেনে বিহেভ কৰিলো বেয়া কেনে বিহেভ মানে এতিয়া মোৰ সময় নাই পিছত কথা পাতিম বুলি ক'লো এনেকুৱা টাইপৰ মানুহ কিছুমান আছে মানে সেই কল ৰেকৰ্ডিংটোকে আকৌ আপলোড কৰি দিয়ে আৰু সেয়েহে মৰমত কিছুমান কথা পাতিবলগীয়া হয় হয়তো সেনেকে ধনু কলিজাই পাতিবও পাৰে আৰু তাকে
কথাখিনি শুনা পালে যদি তাৰ ওচৰত ৰেকৰ্ডিং যদি আছে সিটো শুনোৱাব ন, আৰু যদি সঁচা হয় তেতিয়া আপোনালোকে তাৰ ডিচিজন দিব, আৰু যদি মিছা হয় ধনু কলিজাটো সদায় মোৰ হয়, মোৰে হৈ থাকিব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আমাৰ পখিলা বেটীও এইকেইদিন বেটীয়ে কষ্ট পাইছে, আৰু বেটীৰ মুখলৈ চাই তুমি যদি কেছখন দিয়া কালি গৈ কিনে কেছখন দিবগৈ লাগিব, দিবানে? দিম হা? দিম আৰু যোন যোন জড়িত আছিলে সিহঁতৰ ওপৰতো কেছ ইনকুৱাৰী হ'ব লাগিব। হা, ঠিক আছে? ঠিক আছে, থানালৈ গৈ আছোঁ। ইমানখিনি হৈ গ'ল সংসাৰখন। মই তাইক ভাল পাইছিলোঁ, মই তাইক বিয়া পাতিছিলোঁ, তাই মোক ভাল পাইছিলে নে সেইটো নাজানো বাৰু, কেনেনো নাপাব, 5 বছৰ মোৰ লগত আছে। আৰু ইমানখিনি হৈ গ'ল, আৰু আমাৰ মাজত কুকুৰা জুই জ্বলিলে ন, আৰু সেই কুকুৰা জুই মানে কি ক'ম আৰু, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। নেক্সট ভিডিঅ'ত মই সকলোবোৰ জনাই আছোঁ, আৰু কেছখন অহা কাইলৈ গৈ কিনি দি আছোঁ সিহঁতৰ ওপৰত।